Hey! 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 John! ককা আপুনি 1 কিলো দালি কিনি পাইছে পাইছোঁ 1 কিলো চেনি কিনি পাইছে পাইছোঁ মিঠাতেল 1 লিটাৰ কিনি পাইছে পাইছোঁ ককা মই আপোনাক কোৱা নাই দে আপোনাৰ ভিডিঅ'টো কোনটো ভিডিঅ'টো চাই পিনি কৈছোঁ নমস্কাৰ নমস্কাৰ আজি মিষ্টাৰ ৰাজাৰ লগত হয় এই ভাগ গৃহত আহি পালোহি বিৰাট আনন্দ লাগিছে ভাল লাগিছে নে? আদৰ্শবোৰ খুব ভাল পাইছোঁ হয় মৰম চেনেহবিলাক খুব ভাল পাইছোঁ হয় আৰু যি ভাগ গৃহ দেখি খুব ভাল লাগিছে হয় আপোনালোকৰ আশীৰ্বাদ আৰু কৃষ্ণ আপোনালোকৰ আশীৰ্বাদ কৃষ্ণ প্ৰভু নিত্য নিৰঞ্জন তুমি নাৰায়ণ বাসুদেৱ হৰে হৰ মহাদেৱ বাবা ভোলেনাথ দয়া কৰা কৃপা কৰা হেই হাত কেৱল ককা আপুনি 1 কিলো দালি কিনি পাইছে পাইছোঁ 1 কিলো চেনি কিনি পাইছে পাইছোঁ মিঠাতেল 1 লিটাৰ কিনি পাইছে পাইছোঁ ককা মই আপোনাক কোৱা নাই দে আপোনাৰ ভিডিঅ'টো কোনটো ভিডিঅ'টো চাই পিনি কৈছোঁ ককা আপোনাৰ গোটেই অসমৰ মানুহে চিনি পায় আপোনাক নমস্কাৰ আমাৰ গৃহলৈ পদাৰ্পণ কৰিলে আপোনাক একদম সহস্ৰকৃতি প্ৰণাম হেই নাপায় বহুত ভাল লাগিলে এতিয়া কিনো কম মানে ইমান ভাল লাগিছে আপুনি অহাৰ পৰা আপুনি লখিমপুৰলৈ প্ৰথমবাৰ আহিছে নহয় জানো লখিমপুৰ বাট থাকিলে মই লখিমপুৰত থাকি যোৱা তেতিয়া লখিমপুৰ ফফাপো এতিয়া লখিমপুৰ ভাড়াই এজন উকিলৰ লগত অঁ আহিছিলোঁ বাচন ধুবলৈ অঁ জিলাৰ উকিল লখিমপুৰ জিলাৰ তেতিয়া এতিয়া সুধিছোঁ ৰাজাক এই কমলাবাৰীলৈ যোৱা ৰাস্তা কোনটো দেখুৱাইছে ৰাজাই বোলে খুৰা কমলাবাৰীলৈ যোৱা এজন উকিলৰ লগত তেতিয়া মই ল'ৰা মানুহ এই জেলৰ জেল চুপাৰটেণ্ট অঁ ছুপাৰিণ্টেণ্ডেণ্ট হা মোক লৈ আছিলে বাচন ধুবলৈ জোতা ধুবলৈ লখিমপুৰত তেতিয়া লখিমপুৰ ফফাও একো নাছিলে এতিয়া পৰিৱৰ্তন কেনে দেখিছে হাত বাহ লখিমপুৰ কিমান উন্নত হ'ল অঁ হয় বহুত উন্নত হৈ গ'ল ন এতিয়া তাৰপিছত হেৰি নহয় ককা আপোনাৰ ৰাজাৰ সৈতে একদম প্ৰথম চিনাকিটো কেনেকৈ লগ হ'ল আপোনালোক দুটা কমনে কৈ দিয়ক কমনে কৈ দিয়ক কৰোণা সেই ফটা কাপোৰখন সেই যে ফটা কাপোৰখন মুখত মই দিব নিদিয়া দিব লাগিব মই এইটো খৰচ নকৰিবা ৰজা দিব 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 যেতিয়া কৰোণা আহিছিলে অঁ কৰোণা মোৰ তিৰোতা কৰোণা সেইজনী এজনী মোৰ মাইকী খা আৰু লকডাউন অঁ তেতিয়া মিষ্টাৰ এজাই সুধিলে ক'লৈ গৈছিলে জানো মই বৰঘূৰিৰ পৰা বৰঘূৰিৰ ৰাস্তা মূৰলৈ ওলাই আহিছিলোঁ ৰাজাই কেনেকৈ লগ পালে মইতো কৈ আছিলোঁ মোক সোধে আপুনি মাছ নে কি হৈ যাওঁ ফাটাকানি মুখুৰা সোধে কিছুমানে আপুনি মাছ লগোৱা নাই এই মাছ ক'ত পায় কেইটা পুখুৰীতহে পায় কি মাছটো মই বুজি নাপাওঁ অঁ মানে এইখন যে ফটাকানিখন ফাটাকানিখন অঁ এই কি কৰিবলৈ আপোনাক কৰোণাই পাব টকা কথা ক'বলৈ আহিছোঁ নৌ কভি নেই হোগা বাপে মোৰতো পিন্ধিব লাগে কৰোণাই এইপিনে সোমাই নেকি কৰোণা এইপিনে সোমাব নেকি কাণৰ বিঘা ক'লৈ গ'ল পোকৰ ফুকৰ বিঘা ক'লৈ গ'ল গা নোমৰ বিঘা ক'লৈ গ'ল কৰোণা কেনে এইপিনে সোমাই নেকি চাপ মাৰে হৰি ৰাখে কোনে মাৰে ৰাখে হৈ মাৰে কোনে হয়নে অঁ ই এটা ভেলেকি ভাজি অঁ কৰোণা এই বাচ্চা এই কৰোণা হেনো ক'ব আহিছিলে অঁ কি এইটো কি চাইনা চাইনাৰ পৰা আহিছিলে হেনো কেলা কৰোণা অঁ অসম ভাৰতবৰ্ষৰে আৰু এনেকুৱা ৰিজাল্ট দিছে কৰোণা চুটত কেলা ট্ৰেক্টৰত ভৰাই
আমি যেনেকৈ কেলা হাতী মৰিলে পুখুৰী খানো তেনেকৈ পুখুৰী খানি হেনো কেলা মানুহ পুতিছে চাউলবিলাকত যে প্লাষ্টিকৰ চাউল ওলাইছে আপুনি পাইছে নাই সেইটো মই মানুহৰ পৰা বাচি থৈছিলোঁ পুলিচক দিম বুলি গহপুৰ থানাত অঁ গহপুৰ থানাত দিবলৈ মহাসনত দিম কেলা গম পাইছে তাৰমানে আপুনিও পাইছে পাইছোঁতো মোৰ চাউলত অঁ বাচি বাচি মোৰ জীয়াৰীয়ে অঁ ইমান সবাত থৈ দিছে পানীত দিলে কেলা উপঙি থাকে উপঙি আহে আৰু আঠা আঠা ময়ো পাইছোঁ নহয় সেইদিনা পাইছে অঁ সঁচা ক'বলৈ মই কেছ দিম কিন্তু ময়ো পাইছোঁ চাব এতিয়া কাৰ ওপৰত দিব গোটেই কেছ কাৰ ওপৰত দিব গোটেই ভাইল কৰি দিম সত্য ভাইলটো ক'ব আপুনি গোটেই অসমৰ ভাইলেই চবেই জানে আপোনাৰ পিছত কেলা পোক চোচোৱা নিদিব অঁ তাৰপৰা হেৰি নহয় ককা এতিয়া দুইটা আছে যদি সুধিয়ে পেলাওঁ মই কথাটো হা আপত্তি নাইতো আপত্তি নাইতো একো নাই বাৰু আপুনি ৰাজাক মাৰি কাটিম কৈছিলে হেনো তাৰপিছত হেনো কোনোবা এটা আপোনাৰ ভিডিঅ'ত মই দেখা পাইছোঁ তাৰপিছত এই আপুনি হেনো কেছো দিম বুলি কৈছিলে হেনো কথাটো আচলতে কেনেকুৱা দুইটা থকাৰ কাৰণে এতিয়া মই সুধি দিছোঁ আপোনালোকক তাৰ মাকক তিনিবাৰ আনো মইতো চিনি নাপাওঁ মই এতিয়া চব ভণ্ডক কেলা অসমীয়া নিচিনা বদমাছি নাই অসমীয়া মাৰ বদমাছ মই সকলোকে কৈছোঁ এইপিনে শুনক অঁ কওক মোক গহপুৰ সমষ্টিত য'তেই হওক যোনেই নহওক মোক লৈ হেনো ভাইৰাছ কৰি মিষ্টাৰ ৰজাই ঢেৰ ধন ঘটিছে আপুনি ভাইৰাছ হৈছে আপোনাৰ পাৰি নেতাই কি দিছে টকা অসমীয়াত ভাত গম পাইছে অসমীয়া নিচিনা কেলা বদমাছি নাই হয়নে হয় আচলতে কথাটো সঁচা নেকি মই ভিডিঅ'ত দেখিয়ে সুধিছোঁ আকৌ মইতো নাজানো সেইটো আপুনি জানো দুইটা থকাৰ কাৰণেহে সুধিছোঁ এতিয়া আচলতে কি হৈ যায় মানে কিছুমান মানুহে আজিৰ তাৰিখত ককাক গৈ কিছুমান এনেকুৱা আবুল তাবুল প্ৰশ্ন কৰি দিয়ে আৰু যিখিনি প্ৰশ্নৰ মানে ককাই খঙতে আৰু ক'বলগীয়া যি টি ক'বলৈ বাধ্য হৈ পৰে আৰু ককাৰ মোৰ মাজৰ সম্পৰ্কটো সম্পৰ্ক মিষ্টাৰ ৰাজাৰ মই একো বদনাম নকৰোঁ কেলা কেতিয়াও নকৰে মাৰম নিয়া হাতক গুট কেলা নাই ককাই মোক কিমান বেছি মৰম কৰে সেইটো ৰাইজক মই ভিডিঅ'ৰ যোগেৰে বুজাই ক'ব নোৱাৰো নিশ্চয় আমাৰ ভিডিঅ' আহি আছে অতি সোনকালে আপোনালোকে চাবলৈ পাব সকলোখিনি কথা আমাৰ এটা পডকাষ্ট আহি আছে স্পেচিয়েল পডকাষ্ট ককাৰ লগত এতিয়া মানে তাৰমানে ভাই ককাৰ ভিতৰত অসমীয়া যুদ্ধ লগাবলৈ আৰু এটা বুজি পাইছোঁ মই ভিডিঅ'ত দেখিছিলোঁ এখেতে 3গৰাকী পত্নী গোটালে বুলি মানে ভিডিঅ'ত কোনোবা দুটা মানে কৈছে কিন্তু এতিয়া মই নিজে এখেতৰ গৃহলৈ গৈ চব নিজে বুজি আহিছোঁ এখেতৰ পৰিবাৰ এগৰাকীয়ে আছিলে ঘৰ দুটা এটা পামঘৰ এটা মেইন ঘৰটোত আমি বহি ধুনীয়াকৈ খাই মেলি আহিছোঁ ককাক লগতে লৈ আহিছোঁ আৰু ককা তেনেকুৱা মানুহ নহয় ইমান মিছাকৈ এই কথাবোৰ দিলে এতিয়া সেইগৰাকী ঢুকালে 2 বছৰ হৈছে ন এতিয়া এই মাঘ পালে 3 বছৰ হ'ব মাঘ পালে 3 হাই প্ৰেছাৰ লগ হৈ গ'ল এইটো কথা মই ক্লিয়াৰ কৰি দিছোঁ ককাৰ কোনো 2-3গৰাকী পত্নী নাছিলে বা নাইও ককাই এবাৰে বিয়া পাতিছে জীৱনত গতিকে সেইটো ভুল কনচেপ্ট মানুহৰ মাজত সোমাই থাকিব নালাগে ককাই এবাৰে বিয়া পাতিছে ককাৰ এগৰাকী পত্নী আছিলে তেখেতকে ককাই বহুত বেছি ভাল পাইছিলে আজি মাক মৰিশালী দেখুৱাই আনিছোঁ এই মা এয়া ভৱানী মৰিশালী চাই ল মোৰ পত্নী সুধিবা মই মৰিশালী দেখুৱাইছোঁ মাক গম পালা পকা ঘৰটো দেখিছিলে হয় বাবা মই ভঙা ঘৰত থাকোঁ দেখিছিলে বেৰ ঘৰ নাই ককাক ঘৰ এটা দিলে চৰকাৰী ঘৰটো বনাইছে হৈছে এতিয়া আৰু ঘৰ বিষয়লৈ নুলিয়াব ককা খঙে উঠি যাব আৰু এটা কথা হয় ককাই কালৈও ভয় নকৰে যিটো কয় একদম খোলা কয় এই খঙতে কিবা কিবি দুই এটা অকণমান বহা কম কৰে ভয় কৰিবলগীয়া একো নাই ককাই কিন্তু কালৈও ভয় নকৰে যিটো কয় একদম খোলা কৈ দিয়ে সত্য কথা কয় শুদ্ধ কথা কয় ককাই বুকু ফিন্দাই কয় আৰু সেইকাৰণে ককাৰ লগত প্ৰতিটো মুহূৰ্তত আমি আছোঁ থিয় হৈ আছোঁ গোটেই অসমৰ ৰাইজ আছে গোটেই অসমবাসীৰ ৰাইজ আছে ককাৰ লগত গতিকে ককাই কোনো জেগাত ভয় কৰিবলগীয়া একো নাই এতিয়া কি কৈছে শুন এতিয়া কেলা কুকুৰহঁতে কি কৈছে জানেনে বিদ্যালয়বিলাকত কেলা ফটো মাৰিছে কেলা বাপেকৰ মতো কৰিছে কেলা ভাই মূৰ্খ হয়নে
এতিয়া ক্লাছত কি কৰিছে কৰি পিনি আকৌ মাষ্টৰ শিক্ষকবিলাকে ছাত্ৰবিলাকে ফটো মাৰি দিব লাগে কেলে বাপেকৰ মতো কৰিব সেই মূৰ্খ ভাত হয়নে গদ্ধ মূৰ্খ অসোন বেয়া পাইছা নেকি উল্লাহ নাই পোৱা একদম আৰু ককা এটা কথা হৈছে নহয় এতিয়া প্ৰাৰ্থনা হলত প্ৰাৰ্থনা কৰি থাকোঁতে ধম হৈ পৰে নহয় এইটো কি হ'ব এতিয়া ৰাইজে বিচাৰ কৰক সঁচা দেই কথাটো বৰ চিন্তা আপোনালোকে বিচাৰ কৰক এই কয়ডাল বেজীডালে কেলে চব খাই পেলালে হাত এতিয়া প্ৰাৰ্থনা কৰোঁতে ল'ৰা ছোৱালীবোৰ ঢলি পৰে ধপ হৈ পৰে হাত মই এইটো ধৰিম মই ক্লাছ ঘূৰা নাই স্কুল ঘূৰা নাই পুৰা হাত হয় বাচ্চা গম পাইছ ওলা সেই ল'ৰা আমি স্কুল পঢ়োঁতে কি কৰিছিলোঁ শুনিলোঁ আমি স্কুল পঢ়োঁতে যে ছাৰ আহিব অফিচত বহিব মোৰ বাচ্চা শিক্ষকসকল বহিব বহীত লিখিব আমুক ছাৰ উপস্থিত তামুক ছাৰ উপস্থিত তামুক ছাৰ উপস্থিত তামুক ছাৰ উপস্থিত এতিয়া কেলা ফটো মাৰিছে কেলা বাপেৰ মতো কৰিছে কেলা গাভৰু ছোৱালী চকু দিবা বুলি দিয়ে কেলা স্কুলত সেই পাগল হ'ল কেলা এটা মূৰৰ কাম নাইকিয়া হ'ল ঠিকে আছে ককা এতিয়া বন্ধুসকল আপোনালোকে ককা কথাবোৰ শুনিলে সঁচা মিছা আপোনালোকে নিজে নিৰ্ণয় কৰিব আৰু ককা অহাৰ পৰা বহুত ভাল পালোঁ আমাৰ গৃহলৈ আহিলে বহুত ভাল পালোঁ আপোনালোকে কমেণ্ট কৰিব কথা আৰু আছে কওক অংগনবাদী খাদ্য অন্নপূৰ্ণ খাদ্য আমাৰ বিদ্যালয় LP স্কুলৰ পৰা ধৰি ME স্কুললৈ ME স্কুললৈ ইউনিফৰ্ম আৰু বিনামূলীয়া কিতাপ কোনে দিছিলে উত্তৰ দিয়া অংগনবাদী খাদ্য আৰু অন্নপূৰ্ণ খাদ্য আৰু কি ল'ৰা ছোৱালী যে দিয়ে এইটো কি কিতাপ নে কি অঁ কিতাপটো কিতাপেই মই ক'বলৈ বাধ্য হয় দাদা সোমাই যোৱা নমস্কাৰ দিব এতিয়া ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে আৰু দীঘলীয়া নকৰোঁ মোৰ চেনেললৈ আপোনালোক যিসকল নতুনকৈ আহিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আজিলৈ ধন্যবাদ ককা ধন্যবাদ জনালোঁ জয় আই অসম জয় আই অসম জয় আই অসম জয় মাতা মহাভাৰত